মহাৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ আৰু প্ৰধান উৎসৱ আৰু এই উৎসৱ মহাৰাষ্ট্ৰত 10 দিন ধৰি উদযাপন কৰা হয়। যিদৰে আমাৰ অসমৰ প্ৰধান উৎসৱ হৈছে বিহু, ঠিক সেইদৰে মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱ হৈছে গণেশ চতুৰ্থী। আৰু এইবাৰ গণেশ চতুৰ্থী পৰিছিল 31 আগষ্টৰ পৰা আৰু শেষ হৈছিল 9 ছেপ্টেম্বৰ। আৰু এয়া হৈছে 31 আগষ্টৰ দিনা পুৱা 9 বজাৰ দৃশ্য। আমাৰ ছ'চাইটি টিকুটে টাৱাৰ্ছৰ সকলো যেন ব্যস্ত হৈ পৰিছে গণেশ বাবাক অনাৰ বাবে। বেণ্ড পাৰ্টি আহি সকলোকে জনাই দিছে। মূৰ্তি ৰাখিবৰ বাবে বিল্ডিঙৰ তলত বহুত ধুনীয়াকৈ পেণ্ডেল লগোৱা হৈছে। গতিকে আহকচোন ভিডিঅ'টো এবাৰ চাওঁ কেনেদৰে মহাৰাষ্ট্ৰত থাকি আমিও গণেশ পূজাৰ অংশীদাৰ হ'লোঁ। पानी गिर गया उसका दिमाग ही बाप था ना छोटा गणपति बाप्पा मोरया मोरया कमाल से गिराना कमाल के मूर्ति को पकड़ और ऐसे खड़े रहना साइड पे खड़े हो गणपति बाप्पा मोरया अलग है रे আমাৰ ছাৰে এতিয়া গণেশ পূজাৰ পৰা এয়া প্ৰসাদ আনি একদম মাৰি আছে, লেপটপ খুলি লৈছে আৰু পুৰা মাৰি আছে। ভাল লাগিছে। এইটো পোলাও নে ফ্ৰাইড ৰাইচ? খাইছাহে? আচাৰ
পোলাও আৰু ভেজ পোলাও আচাৰ আৰু পাপৰ আৰু এইফালে হেৰিও দিছে তিয়ঁহৰ ৰাইতা দিছে देव जय मंगल मूर्ति ओ श्री मंगल मूर्ति दर्शन माते मान कामना पूर्ति जय देव शिवा पीतांबर ऐसा अग्नि तड़पला गरुडावर बैसोनी गरुडावर बैसोनी माझा कैवारी आला माझा कैवारी आला আৰতি শেষ কৰি আৰু লৰালৰিকৈ আহিলোঁ ৰুমলৈ আহি শাৰী চাই পিনি যাবলৈ ওলাইছোঁ এঠাইলৈ এওঁলোকৰ আজি গণপতি আনিছে গতিকে ফোন কৰি আছে জল্দি জল্দি ওলাই যাবলৈ ওলাইছোঁ আৰু আশা নকৰাকৈ সেইদিনা কুলদীপহঁতৰ ঘৰতে ৰিদ্ধিৰ বাৰ্থডে পৰিছে যিহেতু 1 তাৰিখ সোমালে ৰাতি 12 বজাত আৰু আমি তাতে আছিলোঁ গতিকে আৰু সেইদিনা কুলদীপৰ মাকৰ মানে খুৰীৰো বাৰ্থডে পৰিছিলে 1 তাৰিখে গতিকে দুয়োগৰাকী একেলগে বাৰ্থডে পাতি দিয়া হ'ল সিহঁতে কেকৰ আয়োজন কৰিয়ে থৈছিলে গতিকে দুয়োগৰাকী একেলগে বাৰ্থডে কেক আমি তাতে কাটিলোঁ তুমি খুৱাই দিয়া फ्री बर्थडे सबके साथ सेलिब्रेट বেলেগ এটা কাটি দিয়া বেলেগ এটা কাটি লোৱা অঁ এইটো খুৱাই দিয়া খুৱাই দিয়া অঁ আমাৰ ছাৰে এয়া ৰিদ্ধি বাৰ্থডে কাৰণে এইবোৰ পেকিং কৰি আছে খানা তেখেতে আজি বহুত কাম কৰিছে দেই মই একো কৰাই নাই আজি চব কোনে কৈছে ছাৰে পেকিং কৰিছে এয়া পেকেট লাঞ্চ তৈয়াৰ কৰিছে ইয়াত এইটো যিহেতু গণেশ চতুৰ্থী চলি আছে আজি বিসৰ্জন আছে আমাৰ ছ'চাইটিত গতিকে এতিয়া চিকেন মাছ এইবিলাক ইমান চলা নাই মানে খোৱা নাই সেইকাৰণে চিম্পল এইবিলাক খুৱাইছোঁ আৰু কিবা কিবি Happy birthday. देखो उन लोगों को देखो प्रतीक से क्या कर क्या
canvas. This canvas. And this. अच्छा इसमें पानी भर के सर. Watercolor. Pencil. ভাল গিফট হয় ধুনীয়া দিছে না দেখি অথেলো কি হয় এখন কি হয় এটো? पता नहीं है. A minute to learn, lifetime to mystery. এটা খুলি চালে গম পাম স্যার खोल. কেনেকে খুলে ও গুটি গিটা হেইছে না ৰিদ্ধি পুৰা ফ্ৰুটি গিফ্ট ধেই পাইছে একদম গিফ্ট পাই একদম তাই ক'ব নোৱাৰা হৈ আছে ফ্ৰুটিত এক্সাইটমেণ্টত গিফ্ট খুলিবলৈ বাৰ্থডে ৰিদ্ধি ফ্ৰম ৰুবিৰ 8303 हाँ ये रुपये के साथ ही मिला. क्या है? ये क्या है इसका नाम क्या है? No, now it customize wild cards. किसर इधर गिफ्ट सेट में क्या है और ये खुला खुली इधर की बा कार्ड्स सबसे पहले ये खोल के देखते हैं. ये ये कार्ड white है cards. ये कार्ड्स कार्ड्स है. हां ये अच्छा ऐसा 1 2 3 4 लिखा रहता है मुझे पता है ये. ये कुछ गेम है ना हाँ पता है. हां पहले आशियान में बना के ये खेलते देखे. ओ बहुत अच्छा बहुत सारे हैं कार्ड बहुत अच्छा है क्या ये वाला खोल. हाँ ऊपर से ये हाँ ऊपर से नहीं नहीं यहाँ हाँ, से ऊपर से। हाँ टेप लगा. आ लंच बॉक्स. लंच बॉक्स ये लोग ये लंच बॉक्स यार ये लंच बॉक्स নহয় হয় না কিবা ভিতৰত আছে इधर बैक साइड है सर बैक साइड से लग बाबा लंच बॉक्स नहीं है बैक साइड सर অঁ চামুচ তামুচ আছে হয় লঞ্চ বক্স ये क्या है? ये शेक शेक हाँ शेकर হয় ये शेकर मिल्क शेक कर सकते हैं ये अच्छा गिफ्ट मिला तुम्हें ये अच्छा इसमें क्या तुम्हें टिफिन बॉक्स टाइप का है ये हाँ, तो ये वाला भी स्कूल में काम
गाना गाओ